ধুনীয়া লাগিছে অ ভাঙন নিচা ফেণ্টাষ্টিক একদম মোক এইফালে টানি নিছে সেইফালে টানি নিছে পকৰ ফালে টানিছে ঢকুৱা চুচুৱাই দি মোক চুচুৱাই নিছে অ কোনোবাই ইমান এটা ফূৰ্তি মুহূৰ্ত বেগমজানলৈ ভিডিঅ' কল এটা কৰি লওঁচোন বেগমজানে বা কি কৰিছে নমস্কাৰ পাৰ্বতী দেখা মইনা শুন মইনা জান শুন কলিজা পাকত থুলি পৰা আজি মই চিধা যে একদম পাৰ্বতী হৈ গলো যে কথাটো কি কাৰণ মই যে আজি মহাদেৱ হৈ আছো তুমি পাৰ্বতী হবই লাগিব আকৌ মহাদেৱ হৈ আছা তুমি মই কথাটো মানে বুজা নাই আৰু আজি মোৰ জাতিলাওটো দাঁতৰ পৰা ইমান ওলাই আছে নে হয় তোমাৰ জাতিলাও আজি ফুল কনফিডেন্সত আছে আকৌ দাঁত ওলাই আছে গোটেই সোপা অ' মাই গড তুমি ভাং খালা ন কৃষ্ণ কৃষ্ণ তুমি বাৰু একদম মানে বলিয়া হৈ আছা অ ভাং খাই একদম দাঁত চেল খাই মানে গোটেইটো ক'ব নোৱাৰি এইটো ন পাৰ্বতী ন মই ভাং নাই খোৱা এই ওচৰতে সকাম এখন পাতিছিলে তাত পকা মিঠৈ দি আছিল পকা মিঠৈ খালো দুটামান ভাং মই চিনি নাপাওঁ নহয় ক'ত লাগে এইটো পানীৰ তলত নে মাটিৰ ওপৰত অ' নাই তোমাৰ পকৰত লাগে পকৰত তোমাৰ পকৰতে গোটেই খেতি কৰি থোৱা আছে সেই ভাঙৰ চালা মোক কথা শিকাবলৈ আহিছে তুমি নাজানা ভাং ক'ত লাগে ইমানো অকৰা নহয় মই তোমাক মানা কৰিছিলো নাই সেই ভাঙৰ মিঠৈ খাবলৈ তুমি যে খাই একদম পুৰা বলিয়া হৈ আহিছা কিয় বেয়া নেপাবা আৰু খাই দিলো দিয়াচোন অলপ এতিয়া শিৱ তাণ্ডৱ দিম বুলি ভাবিছো ভাং খাই হেৰি এখন বিচাৰি ফুৰিছো বাঘৰ চাল এখন পোৱা নাই নহয় বিচাৰি সেই পেটিকুটকে পিন্ধি ল'ম ফটা চিটা কাটি কুটি বাঘৰ চালৰ নিচিনা কৰি ল'ম তাণ্ডৱ দিম বুলি ভাবিছো এতিয়া ইয়াতে অ' কৃষ্ণ হৰি এইটো বলিয়া হলনি ঠিক নাই অ' তুমি মোৰ কথা অলপো নুশুনা হলা ন তোমাক মানা কৰিলে তুমি হে কৰিলা আকৌ বোলে মোক বোলে তুমি খুব ভাল পাওঁ বোলে হে আৰু মোৰ কথা তুমি এটাও নুশুনা নে সঁচা কথা কোৱাচোন বাৰু তুমি মোকে ভাল পোৱা নে পাৰ্বতী মিছা কলে কিডাল হব আৰু তোমাকে ভাল পাওঁ পিছে ৰাস্তাই ঘাটে ছোৱালীবিলাক দেখিলে আৰু চকু এনেকে কেয়াকে চাই দিওঁ অকণমান চুলি কোঠাত থুই চুই দি ওপৰলৈ মাৰি দিওঁ আৰু কি খবা মতালা নহয় জানো চকু যায় আৰু ছোৱালী মানুহলে আৰু তুমি এটা হাঁহি মাৰাচোন বাৰু মই পটালি মাৰি তোমাৰ গোটেই সোপাত দাঁত উঘালি পেলাম চাবাচোন আজিহে সঁচা কথা ওলাইছে ভাং খালত তোমাৰ মুখৰ পৰা আনকালে দেহা জান জাতিলাও কলগছ ভীমকল মাৰি মোক শেষ কৰিলা আজিহে তোমাৰ মুখেদি সঁচা কথা ওলালে ভাং খোৱাৰ পাছত ফোন ৰাখা একদম মোলে একদম নকৰিবা কাটি দিলে দেখোন আজি পাৰ্বতী মেধাটো গৰম হৈ আছে নি ঠিক নাই আকৌ বোলে পাৰ্বতী বোলে কৈলাশ পৰ্বতত থাকে ইমান সোপা বৰফৰ মাজত মেথাটো কেনেকে গৰম হ'ল এক গভীৰ প্ৰশ্ন বাইদা ৱে মোৰ এইবিলাক দৰকাৰ নাই মই সুখত অতিবাহি গৈ আছো ক'ত আছে ই এইটো কুকুৰ অথনিৰ পৰা সি সেই বকাসুৰ হাঁহি মাৰি মাৰি লুটি খাই পৰি আছে ইয়াত ঐ ভাবেলা উঠিছ নাই তই ক'ত আছে ই এইটো কুকুৰ অথনিৰ পৰা সি সেই বকাসুৰ হাঁহি মাৰি মাৰি লুটি খাই পৰি আছে ইয়াত ঐ ভাবেলা উঠিছ নাই তই ফাদাৰ ৱেলকাম টু মাই হাউচ বাপেৰৰ হাউচ তই যে মাই হাউচ বুলি কলি তই বনাইছিলি হে এইটো হাউচ হে ঘৰটো তুমিয়ে বনাইছিলা বাৰু পিছে তুমি বনাই থাকোতে মই মায়ে পেটত আছিলো আৰু মায়ে তোমালোকক চাহ বনাই দিওঁতে ময়ো মাইক অলপ হেল্প কৰিছিলো পেটৰ পৰাই চাহত চেনি তেনি দি দিছিলো চাহপাত তাহপাত আপুনি ইয়াত লেকচাৰ শুনি আছে এই ঠেংটোত ধৰি চুচাই লৈ যাওঁ সেইফালে পেলাই থোৱা একদম ডাষ্টবিন এটাত যাওক ঐ ল'ৰা উঠিছ নাই তই হে তোক ভাং খাবলৈ দিছিলো হে তই ভাং খাই যে পৰি আছ লুটি খাই তই উঠিছ নাই তই মৰিয়া হাড় ভাঙিব লাগে নি তোক মৰিয়াই ভাঙি পেলাওচোন হাৰ্ডিবিলাক সেই ডাষ্টটোতে ফেবিকুইক এটা আছে লগাই ল'ম মিহি মিহিকে সঁচাকে তুমি মেথাডাল একদম ঘোলাকণি নিচিনা হৈ গ'লো এইটো একো মূৰত তাৰ নধৰা হৈ গ'ল তাৰ কথা বতৰা শুনিছা নাই কেনেকুৱা ধৰাচোন ধমেশ্বৰী ধৰা ইয়াক এইটো কেনেকে নহ'ব এইটো নি সেই তাত পানী জুপুৱাই দিবগৈ লাগিব গম পাইছ নে তোৰ গাটো ধুৱাই দিওঁগে এইটো নিচাটো ফাটে নেকি ধৰাচোন ধৰা ঠিকে কৈছে তুমি জুপিয়াই দিওঁগে পানীত তেতিয়াহে ইয়াৰ নিচাটো ফাটিব নেকি অলপমান এইটো মুখৰ মাত শুনিছে নাই পটাগতি আনি খুন্দি পেলাও নি এইটো মুখখন ৰ'বা পাছত খুন্দিবা ইয়াক গাটো ধুৱাই লওঁ প্ৰথমে এইটো দেখিবলৈহে এনেকুৱা ক্ষীণমিন ই ব্ৰহ্ম গধুৰ আলু বস্তাটো সমান গধুৰ হ'ব মোৰ ডাঙোতে একদম কঁকাল নেচা হৈ আহিছে এতিয়া ঐ ভাবেলা তই থিয় হবি নাই হয় নে তই লুটি খাই পেলাই দিওঁ ইয়াতে ঠেকেচা মাৰি দিয়া পকাতে মোক ধমেশ্বৰী দিয়া পেলাই দিয়া পকাতে পেলাই দিয়াচোন পালি এবাৰ হে কেনেকুৱা লাগিছে নিচা ফাটি গ'ল নে তোৰ ভাগৰ নিচা নেফাটিলে পৰম তৃপ্তি লাভ কৰিলো আৰু মাহঁত তোমালোক যে উল্টা হৈ গ'লা কিয় এইটো সঁচাকে একদম লাজ চম নাই দেই এইটো লাজ বোলা বস্তু নাই অকল তাৰ সেই নাকৰ ফুটা দুটাহে আছে এইটো তাকো নাকৰ ফুটা দুটাও এনেহে আছে একো কাম নাই অকল সেই সিয়নকে ওলাই থাকে দুফালে বৈ ধমেশ্বৰী তুমি কি চাই আছা হে যোৱা পানী বাল্টিংটো আনাগে যোৱা এইটো মোৰ আছে ঢালি দিওঁ বলিয়াটো ভাগৰ লৈ আনা ক'ত আছে পানী বাল্টিং আনা মোৰ মূৰটো নি কুমুদত ভৰাই দিয়া
ঐ ভেবেলা উঠি পিনে হয় নে মোৰ আছলেটো পানী ঢালি দিওঁ ন ঢালি দিয়া কালে বাট চাই আছা আজি এবাৰ হে কেনেকুৱা লাগিছে এতিয়া নিচা ফাটিলে নে এই তুখেশ্বৰ ঘৰ গাই গৰুজনী বান্ধি থবলৈ ক'বাচোন গোটেই গাই চাই মুতিলেও কৃষ্ণ এইটো নিচা ফটাই নাই এইটো কিমান খালে ঠিক নাই দেই এইটো বলিয়াটো এইটো চালা ধৰ্মেশ্বৰ তুমি ইয়াক হেৰি কৰি ভিতৰলৈ লৈ যাবাচোন মই সেই লংকে চচত আহোঁগৈ সি কি কৰিবলৈ বোলে খুৱাই মই গম নাপাওঁ ৰ তাকো মই এচেণ্ট দি থৈ আহোঁগৈ তুমি ইয়াক লৈ আহিবা মই যাওঁ ধৰি লংকে চচলৈ ঐ ভেবেলা উঠ সেই ভিতৰত সেই 20 বছৰ নে 30 বছৰ পুৰণি সেই গোল নেমু সোপা গেলাই থোৱা আছিলে তোৰ মুখত এশমান নেমু ভৰাই দিওঁগে বৈ গোল নেমু এশমান তেতিয়াহে নিচা ফাটে নেকি উঠিছ নাই মা শুই থাকোঁতে ডিষ্টাৰ্ব নকৰিবাচোন গৌমূত্ৰত শুই বৰ ভাল লাগিছে ঐ লংকেশ্বৰ ঐ ক'ত আছ তই ওলাই আহোঁ বাহিৰলৈ কি হলো ধৰ্মেশ্বৰ কোন মৰিলে হয় কোনো মৰা নাই অ' ককাইদেউ হেৰি নহয় সেই লংকেশ্বৰ আছে নাই বাৰু ভিতৰত আছে সি ভিতৰতে কিন্তু কি হ'ল ন সি সেই ৰাতিপুৱা গৈ পেলাই আমাৰ সেই ভেবেলাক লগ কৰি পেলাই দুইটালৈকে সেই শিৱ মন্দিৰত সেৱা ল'বলৈ যাওঁ বুলি কৈ সেই আমাৰ ভেবেলাকো সি লৈ গ'ল নহয় লংকেশ্বৰ লৈ গৈ তাক ঘূৰি আহিছে তাত ভেবেলা গোটেইটো ভাঙৰ মিঠৈ খাই নিচাত ক'ব নোৱাৰে নহয় গম পাই নাই হে সি তাক এতিয়া এই লংকেশ্বৰ লৈ গৈছিলে গোটেই এতিয়া ভাঙৰ মিঠৈ খাই বলিয়া হৈ আহিছে দুইটা আমাৰ এইটো একে অৱস্থাহে সিও আহি আমাৰ ঘৰত এইটো বলিয়া হৈ আহিছে নহয় আহি পেলানি সি লগালগ হাগিবলৈ গৈছে নিচাত ক'ব নোৱাৰে লেট্ৰিনৰ কুমুদে সোমাই আছে মইহে কুমুদৰ পৰা চুচুৱাই আনিছো এইটো বোলো মই নমৰিলে হৈছে গোটেই এইটো আমাৰ এইটো ক'ব নোৱাৰে ভাঙৰ নিচাত আমাৰ ভেবেলা এইবোৰ আগতে গম নাপায় নহয় সি ঘৰৰ পৰাই নোলায় নহয় এই লংকেশ্বৰহে তাক লগ ধৰি লৈ গ'ল দুইটা সেৱা কৰিবলৈ যাওঁ বুলি কৈ মই গম নাপাওঁ নহয় ভাঙৰ মিঠৈ খাই আহিব বুলি এতিয়া মানে অৱস্থা নাই মই গোটেই গাই চাই পানী ঢালি দিছোঁ তেতিয়াও তাৰ সেই নিচা ফটা নাই ইমান খালে নহয় ভাঙৰ মিঠৈ মই আকৌ গম নাপাওঁ নহয় মই আকৌ আমাৰ ই অকলে গৈছে বুলিহে ই যে গৈ সেই ভেবেলাক লগ ধৰিছে মই গম নাপাওঁ নহয় ইয়াক মই মৰিয়া হাড় ভাঙিব লাগিব এতিয়া নিচা লাগি সেইটো ক'ব নোৱাৰে পৰি আছে টেবুলৰ তলত সেইফালে চুকৰ ফালে কথাবোৰ বৰ বেয়া হৈছে দেই সিহঁতৰ লগ সংগত অকণমান এৰুৱাব লাগিব গম পাইছে নাই ককাইদেউ সিহঁতি এনেকৈ একেলগে থাকিলে আজি ভাঙৰ মিঠৈ খাইছে কাইলৈ মদ খাব এনেকৈ সিহঁতি বলিয়া হৈ যাব নহয় সিহঁতৰ লগটো অলপ হেৰি কৰিব লাগিব আমাৰ ভেবেলাক মই ওলাবলৈকে নিদিওঁ ঘৰত বন্দী কৰি দিম আপুনিও তাক ধৰিবচোন তাত টাইটকৈ ৰ'বা ধৰ্মেশ্বৰ সিহঁতৰ নিচাকেইটা ফাটি লওক মই এতিয়া সেই হাবিলৈ যাওঁ লেচেকণি এডাল বিচাৰি থওঁ সিহঁতৰ পিঠিত নেগেৰা পাজন দিব লাগিব মই ইয়াক চাবিচোন মই কি ক'ম ইয়াত তেল ফাটিছে ইয়াৰ নিচাটো ফাটি ল'বলৈ দিয়ক তাৰপৰা নেগেৰা বাজন দি দিব আমাৰ সেইটো নিচা ফটাই নাই মই মাকক দি থৈ আহিছোঁ সেই পানী এসোপা ঢালিবলৈ ময়ো যাওঁচোন কি হৈছে নিচা ফাটিলে নে নাই ফটা যা ধৰ্মেশ্বৰ এই নিচা নেফাটিলে সিহঁতৰ লেট্ৰিনৰ পৰা আনি গু খুৱাই দিবি নিচা ফাটি যাব আমাৰটোক চাওঁগেচোন নিচা না ফটা যদি মই গুকে খুৱাই দিওঁগে যাওঁ ঠিক আছে কিয় খাইছিলি হে গু সোপা মৰিবলৈ তোৰ সেই বাপেৰে গৈছে লংকেশ্বৰ ওচৰলৈ তহঁতৰ দুইটাক একেলগে থকাব ৰ এনে কিবা খাইহে চাইছিলোঁ কেনেকুৱানো লাগে নিচাটো ধৰ্মেশ্বৰী নিচা ফাটিলে নাই ইয়াৰ নিচা ফাটিলে দেখা নাই বহি আছে নিবোকা লাগি তাৰ ভিতৰত নি সেই গেলা নেমু এসোপা আছিলে সেইসোপা মুখত ঠেঁচা মাৰি ভৰাই দিছোঁ তেতিয়াহে তাৰ সেই নিচা ফাটিছে সেইটো লংকেশ্বৰ ওচৰলৈ গ'লো সেইটো একেই অৱস্থা বাপেকে বোলে সেই ভিতৰত ভৰাই থৈ দিছে লেট্ৰিনৰ কুমুদে পৰিছে বোলে চুচুৱাই আনিছে তাকো সিহঁতৰ বাপেকেতো মোক সেই গু খুৱাই দিবলৈ কৈছে সিহঁতৰ নিচা ফাটিবলৈ বোলে গু খুৱাই দিয়া বোলে দুইটাকে সিহঁতক একদম লগ খং এইবিলাক একদম এৰুৱাই দিম দেই সিহঁতে একদম বেয়া হৈ যাব একেলগে থাকোঁতে সিহঁতক দুইটাকে একদম লগ এৰুৱা অতি সোনকালে সেই লংকেশ্বৰ বাপেকক মই কৈ থৈ আহিছোঁ সিহঁতক বোলো ভিতৰত ভৰাই থ'ব ময়ো আমাৰটোক ভৰাই থ'ম আপুনি ভৰাই থৈ যাব সিহঁতক লগ কৰিব নিদিব সিহঁতি চৈতান আছে মহা আৰু তোক চাবি ভেবেলা তাক লগ কৰিবলৈ যাবি তোৰ মৰিয়া হাড় ভাঙি সি অহাও বন্ধ তই যোৱাও বন্ধ আৰু এইবাৰতো ক্ষমা কৰিছোঁ নেক্সট বাৰ যদি তোক এনেকৈ পাওঁ নহয় মই মৰিয়াটো দাহ মাৰি তোৰ ডিঙি ৰেপি পেলাম চাবিচোন সিহঁতে সেৱা কৰিবলৈ যায় মোক যি কৈ থৈ গৈছে সেৱা কৰিবলৈ যাওঁ বুলি মই তেতিয়াই কৈছোঁ তহঁতি সেৱা কৰা মানুহ নহয় মই বোলো যাওঁচোন সিহঁতে এয়া কাণ্ড কৰিবলৈ গৈছিলে তাত সেই বাপেকহঁতক গু সোপা খাবলৈ হ'ব মা চেউৰী আজিৰ পৰা নহয় আৰু দেই এনেকুৱা কাম